ভালোবাসাৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে আৰু বাঢ়ক আশীৰ্বাদ কৰিছোঁ। নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দাঁত হলুৱাছৰ অন্য এটা ভিডিঅ'লৈ। সন্ধিয়া 7:19 হৈছে। মই আছোঁ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ কুৰুৱাবাহী সত্ৰ ৰাজঘৰ। আৰু কি হ'ল আচলতে ৰাসৰ পৰিৱেশ নহয় জানো, ৰাস চাবলৈ আহিলোঁ। আজি সাৰথি হৈ আহিছোঁ দিব্যদাক চিনি পায়, দিব্যজিৎ হাজৰিকা, তেওঁৰ লগত আহিছোঁ ৰাস চাবলৈ। এতিয়ালৈকে আৰম্ভ হোৱা নাই। মোৰ পাছফালে যদি চাই এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব, তাৰ আৰম্ভণি চলি আছে। আৰু তাৰ পাকখনতে এজন আমাৰ দাদা হয়, আৰু দাদা হয় যদিও মানে পুৰণি বন্ধু লিখীয়া, বন্ধুসুলভ দাদা বুলি কয় যাক, দাদাজনক লগ পালোঁ। ইয়াৰে হয় স্থায়ী বাসিন্দা। কেনেকুৱা প্ৰস্তুতি কেতিয়াৰ পৰা? খুব সুন্দৰ প্ৰস্তুতি। আমাৰ আজি প্ৰায় 27 বছৰ ধৰি কুৰুৱাবাহী কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত ৰাস মহোৎসৱ উদযাপন হৈ আছে। সমূহ ৰাইজক উপস্থিতি কামনা কৰিলোঁ। ৰাস উপভোগ কৰিবৰ কাৰণে কুৰুৱাবাহী সত্ৰত হৈ আছে। তো আজি অহাৰ কাৰণে তোমাকো ধন্যবাদ জনাইছোঁ। মই আচলতে এনেকৈ প্ৰথমবাৰ চাম, আচলতে এনেকৈ অহা নহয়, একদম বেগ চেক লৈ পেলাই টুপি পিন্ধি দিছেনে এনেই টপা মূৰটো বেয়া ঠাণ্ডা লাগিব, সেইকাৰণে আহি গৈছোঁ। অলপ সময় লাগিব আৰম্ভ হওঁতে, আৰু যিমানখিনি পাৰোঁ আপোনালোকক এটা এটা খণ্ড কৰি দেখুৱাবলৈ যত্ন কৰিম। তাৰ আগমুহূৰ্তত মই দীপদাৰ লগত অকণমান কথা পাতি ল'ম। ঠিক আছে, বাকী যিসকলে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব। মই ইতিমধ্যে কৈছোঁ যে দিব্যদাৰ লগত আহিছোঁ, আৰু দিব্যদাই কৈছিলে যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ যাব লাগিব, পাব লাগিব, আৰু মই সেইখিনি বস্তু দেখুৱাব লাগিব, যিহেতু তেওঁ সাংবাদিক। আৰু সোনকালে আহিলোঁ, আৰু এই অনুষ্ঠানটোৰ পাছতে মই চিধাই মেকআপ ৰুমলৈ যাম। আটাইকেইজনেই আমি ভাল ভাল মানুহ হেৰুৱালোঁ। আমাৰ লগত ওতঃপ্ৰোতভাৱে সকলো দিশত সহায় সহযোগ কৰা মই প্ৰথমতেই কৈছোঁ যে আমাৰ KNNৰ প্ৰতিষ্ঠাপক। এই পবিত্ৰ মুহূৰ্ততে তেওঁলোকে প্ৰদ্যুৎ দাক সোঁৱৰিছে। আমিও আশা কৰিছোঁ তেওঁ য'তেই আছে শান্তিৰে থাকক। ব'লক এতিয়া যাওঁ মেকআপ ৰুমলৈ। আমি প্ৰিয় বন্ধুবৰ্গ, আচলতে কি সেই একেখন গাঁৱৰে যিজনে মেকআপ কৰি আছে প্ৰদীপ দা, আমি একেখন গাঁৱৰে। সেই তেতিয়াৰ পৰা শুনি আছিলোঁ প্ৰদীপ দাই বোলে বংশভাৰ গাঁৱতে বোলে একদম গুজৰি গুমৰি থাকে। আজি সাক্ষাৎ দেখিম, আপোনালোকক দেখুৱাম। তেওঁ এতিয়া বৰ্তমান ৰূপসজ্জাত ব্যস্ত হৈ আছে। প্ৰদীপ দা ফেচবুকত পোষ্ট পাইছিলোঁ, ইয়াত ঢাপলি মেলি আহিলোঁ। আৰু ইফালে গতিকে মৰমৰ উদয়ন দাই মেকআপ কৰি আছে। অকণ দেৰিকৈ দেখুৱাম, তেওঁ অকণ সাজু হৈ লওক, আকৌ সাজু হৈ লওক, তেওঁলোকৰ কথাও পাতিম। অনুভৱ আমি তেওঁলোকক জানিব বিচাৰিম যে কুৰুৱাবাহীত আহি তেওঁ কেনেকুৱা লাগিছে, তেওঁ বসুদেৱৰ ভাত অভিনয় কৰিব। আৰু আমাৰ প্ৰিয়াংকুজক দিছে। প্ৰিয়াংকু কিবা গাবা? মই নাগাওঁ, মই গোৱাই আহিলোঁ। কেলে? আচ্ছা, অহা কাইলৈ? মই কাইলৈ গাম। কাইলৈ গাব? আচ্ছা, আচলতে এওঁ কাইলৈ গাব। মই বৰ দুখিত যে ল'ৰাটোক মই আপোনালোক দেখুৱাব। আহিব লাগিব। হা হা, আহিব লাগিব। ঠিক আছে, কথা নিদিওঁ। ঠিক আছে, প্ৰথম এয়া দেখিছে নহয়, দিব্যদা ইফালে লাগি আছে। আজি দিব্যদাৰ লগতে আহিছোঁ। যি খোৱাব মেলিব চব দিব্যদাৰ ৰিক্স। আৰু মই আজি বেলেগ একো সাৰথি চাৰথি অনা নাই। বাকী দিব্যদাৰ ওপৰত এৰিলোঁ আজি। ভিডিঅ'টো কৰিবলৈ পাইছোঁ, সেয়া মোৰ কাৰণে ডাঙৰ কথা। বাকী শুভেচ্ছা পাম, সাজু আছোঁ, মানে সাজি ল'ম প্ৰথমে। ঠিক আছে, অকণমান দেৰিকৈ আহি আছোঁ। এয়াই হৈছে এতিয়া সামগ্ৰিক দৃশ্য। একদম সকলো ভাৱৰীয়া নিজৰ নিজৰ ৰূপসজ্জাৰ কামত ব্যস্ত হৈ আছে। এয়া প্ৰিয়াংকুছে কাইলৈ গাম বুলি ক'লে। তেখেতে কি গাব? ব্ৰহ্মা। এয়া উদয়ন দা, বাকী দিব্যদা ৰৈ আছে কেমেৰাটো লৈ কৰিব। আৰু দিব্যদা হাই এটা কৈ দিয়ক। দিব্যদা দেই, সকলো সেয়া শিৱ আমাৰ প্ৰস্তুত হৈ আছে সম্পূৰ্ণভাৱে। সকলো সাজু, মই চাবলৈ সাজু। অলপ সময় ৰওক, আকৌ সকলোকে লগ পাইছোঁ। উদয়ন দাৰ লগত কথা পাতিম। প্ৰিয় বন্ধুবৰ্গ, আজি যি ৰাস চাবলৈ আহিছোঁ তাত যিজন আছে অভিনেতা নহয় জানো, উদয়ন দুৱাৰা। আপোনালোকে আচলতে উদয়ন দুৱাৰাক সৰু পৰ্দাৰ এজন অভিনেতা হিচাপে চিনি পায় যদিও তেওঁ এটা ইউটিউব চেনেলতো কাম কৰে, অজান্ত্ৰিক। তাৰ এজন তেওঁ ঘোষক হিচাপেও কাম কৰে। তেওঁ এতিয়া বৰ্তমান তেওঁ ৰূপসজ্জাৰ কামত লাগি আছে। আমাৰ ওচৰত আছে দিব্যাই বহুত ৰাস কৰিছে, আৰু বহুত বসুদেৱো গালে। দিব্যা এই ৰাসৰ মুহূৰ্তত বসুদেৱৰ একদম মানে হৃদয় সূৰ্য ডাইলগ এটা একদম মানে হৃদয় চুই যোৱা। আচলতে তামোল খাই দিলোঁ, তামোল খাই থাকিলে আচলতে শব্দ হৈ অলপ দেৰিকৈ দিম। ঠিক আছে, দীপদাই তামোলখন পগাই লওক,
তাৰপিছত দিগদাৰ পৰা আছে দিগদাৰ বহুতবাৰ অসমৰ বিভিন্ন স্থানত গৈ পেলাই বসুদেৱ গ'লে আৰু দিগদাৰ মই চাবলৈ আহিছোঁ লগতে আহিছোঁ তো দিগদাৰ পৰা আপোনালোকে বসুদেৱৰ খালী বচন শুনিব তাৰপিছত উদয়ন দুৱাৰ শুনিব তেতিয়ালৈকে আমি অকণমান দেৰি ৰৈ লওঁ আজি যি কৰে দিগদাৰ কৰিব আজি ইয়াত তৈয়াৰ হৈ আছে দালি আৰু ভাত শেষত চাগে ৰাসৰ শেষত বা মধ্যম ভাগত ইমানখিনি অৱগত নহয় তেওঁলোকে লাগি আছে সুন্দৰভাৱে কেৰাহীত পানী গৰম হৈ আছে খাবলৈতো ইমান দেৰিলৈকে নাথাকিম চাগে যামগৈ কাইলৈ আকৌ অফিচ আছে ত্ৰিনয়ন দাহঁত বহি আছে আজি ত্ৰিনয়ন দাক আচলতে যাক যাক লগ পাইছোঁ তাকে ধৰি ধৰি ৰাখিছোঁ কাৰণ লগ নাই হা হা 11টা পাছত খাবলৈ পাম মানে ঠিক আছে যদি সকলো মিলে 11টালৈকে থাকি খাই যাম ঠিক আছে আচলতে উদয়ন দাৰ কাৰণে ৰৈ আছোঁ অযান্ত্ৰিকৰ যান্ত্ৰিক বক্তব্য ল'বলৈ ৰৈ আছোঁ আপোনালোকে অলপ অপেক্ষা কৰক চাহ খালোঁ বৰ্তমান দি আছে তেওঁ বাইট দি আছে মই ল'ম মই ব্যক্তিগতভাৱে তেওঁৰ লগত কথা পাতিম এয়া হৈছে তেওঁৰ বৰ্তমান সাংবাদিকৰ সৈতে মত বিনিময় কৰি আছে মই দুৱাৰা নাই অযান্ত্ৰিকৰ পৃথিৱীৰ পৰা আজি যান্ত্ৰিক পৃথিৱীৰ ৰাস মুহূৰ্তবোৰৰ বিষয়ে মই সুধিম আপোনালোকে অলপ অপেক্ষা কৰক প্ৰিয় বন্ধুবৰ্গ আচলতে দেখিছে মানুহৰ ইয়াত সমাগম আচলতে মোৰ চান্সেই অহা নাই সকলোৱে নিজৰ ভাষাখিনি কৰি ল'লে মই উদয়ন দালৈ ৰৈ আছোঁ আচলতে য'ত তেওঁৰ সাজসজ্জা পিন্ধি আছে তালৈকে গ'লোঁ কিন্তু মানুহজন বিচাৰি নাপালে প্ৰথমে শুভেচ্ছা জনাইছোঁ বহুত বহুত ধন্যবাদ আৰু অযান্ত্ৰিকৰ পৰা যান্ত্ৰিক পৃথিৱীৰ ৰাস মহোৎসৱত বসুদেৱৰ চৰিত্ৰ কৰাৰ কাৰণে আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ সেই মঞ্চৰ পৰা এই মঞ্চখনলৈ বৰ বেলেগ এটা বহুত কঠিন মঞ্চ অভিজ্ঞতা সাংঘাতিক ভাল কেতিয়াও আগতে মই এনেকৈ মঞ্চত উঠি অভিনয় কৰি পৰা নাই প্ৰথমবাৰৰ বাবে ৰাস মহোৎসৱত মই বসুদেৱৰ চৰিত্ৰ ৰাসেই প্ৰথম কৰিছোঁ বসুদেৱৰ চৰিত্ৰ প্ৰথমবাৰৰ বাবে ৰূপায়ণ কৰিছোঁ মানে ক'বলৈ ভাষা এইকাৰণে নাই কাৰণ মোৰ বহুত বেছি ইম'চনেল হৈছে এই মোমেণ্টত কাৰণ মই ইয়াৰ আগতে যিমান সংবাদ মাধ্যম আছে সকলোকে এইটো কথাই কৈছে এই আমাৰ নিজৰ কলা সংস্কৃতি আমি জীয়াই ৰখাটো আমাৰ কৰ্তব্য আৰু আদিসত্ৰ কুৰাবাহী যি সত্ৰ তেওঁলোকে মোক এইকণযোগ্য ভাবিলে সেই তাৰ বাবে বহুত বহুত ধন্যবাদ মই ইয়াতকৈ বেছি সুখী হ'ব নোৱাৰোঁ গতিকে আশা কৰোঁ যি তেওঁলোকে মোৰ পৰা বিচাৰিছে যিখন বিশ্বাস মোৰ ওপৰত আছে সেই বিশ্বাসখন যাতে মই ৰাখিব পাৰোঁ তাৰ বাবে সকলো যিসকলে চাই আছে আশীৰ্বাদ কৰক আপোনালোকৰ পৰা শুভেচ্ছা লাগে তাকে আপোনাৰ পৰা শুভেচ্ছা লাগে মোৰ আকৌ আপুনি যেনেকৈ সংস্কৃতিৰ কথা ক'লে মোৰ চেনেলটোৰ নাম দা থলুৱা চোৰ বৰ ধুনীয়া লাগিছে দা থলুৱা চোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে আৰু বাঢ়ক আশীৰ্বাদ কৰিছোঁ একদম মিলিয়নছ ভিউৱাৰ্ছ হওক আৰু আপোনাৰ প্ৰতিটো ভিডিঅ' যাতে মিলিয়নছ আমাৰ অযান্ত্ৰিক সকলো আহক আপোনালোকেও চাওক আৰু থলুৱা শ্ব' এই চেনেলটিক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক আৰু যিমান পাৰে প্ৰচাৰ কৰক সেয়ে আমি ধন্যবাদ জনাইছোঁ আৰু ইমান ধুনীয়া শুভেচ্ছামূলক বাৰ্তা দিয়াৰ বাবে আৰু আমাৰ ফালৰ পৰা আমাৰ ছাবস্ক্ৰাইবাৰ ফালৰ পৰা আশীৰ্বাদ মৰম আৰু শুভেচ্ছামূলক যিমান যি দিব পাৰোঁ দিছোঁ ভাও ভাল হওক আমি অকণমান চাম আপোনাৰ ভাও আৰু বিদায় লৈছোঁ কাৰণ তেওঁ অকণমান নিজকে সেই ভাও লাগিব বিদায় লৈছোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ শুভেচ্ছা থেংক ইউ অনুষ্ঠানসমূহ আপোনালোকে আয়োজন কৰাৰ মাজেৰে আমাৰ ভিত্তিক স্মাৰ্ট কৰাৰ কাৰণে পুনৰ সকলোকে শ্ৰদ্ধা জনাই আহ্বান কৰিব বিচাৰিছোঁ নতুন আৰম্ভ হৈ গ'ল এয়া ৰাস এতিয়া এয়া আমাৰ আকাশ দা যুৱ প্ৰজন্মৰ এজন জনপ্ৰিয় নেতা তেওঁ ভাষণ দি আছে তাৰপিছত আমি ৰাসৰ সোৱাদ ল'ম বিভিন্ন ইয়াত তেওঁলোকে কাৰিকৰী ক্ষেত্ৰত কাম কৰিছে সুন্দৰ সুন্দৰ তেওঁলোকে মুখাৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কাম কৰিছে মোক কৈছিলে আপোনালোককো দেখুৱাবলৈ যত্ন কৰিম তেনেহ'লে দেৰি নকৰি যাওঁ বলক ৰাসৰ মাজলৈ
পোৱালিটো দেখিছে মোবাইলটোক লাগে মোৰ GoPro-টো আচলতে তাক GoPro-টো মই দিব পৰা নাই সি টানি আছে এইটো দেখিছা তাক GoPro-টো লাগে আচলতে GoPro নোলোৱাকৈ সি মোক এৰা নাই তুমি কি কৰিবা এইটো হেল্ল' ক'বা নেকি এইফালে চোৱা তাক কেমেৰাটো লাগে একদম নলৈ সি এৰা নাই এইফালে ৰাস চলি আছে মই দিছোঁ বাৰু সেইটো কভাৰটো লাগি আছে এয়াই ৰাসৰ অনুভূতি মোৰ নাটঘৰত আৰম্ভ হৈ গ'ল ৰাসলীলা আৰু আমাৰ এতিয়া বিদায় ভৰিলা আমি এতিয়া যামগৈ আচলতে কাইলৈ আকৌ নিজৰ যি নিয়মীয়া কাম আছে সেইখিনি কৰিব লাগিব দিব্যা আহিছে দিব্যাৰ কাৰণে ৰৈ আছোঁ অভিজ্ঞতা বুলি যদি কওঁ ভাল লাগিলে আচলতে মই এনেকৈ বহি পেলাই ৰাস চোৱা নাই আৰু আমাৰ দুৱাৰাদাৰ প্ৰথম যিটো তেওঁ কৰিছে ধুনীয়া কৰিছে আমাৰ গাঁৱৰ এই প্ৰদীপ দা যথেষ্টখিনি ধুনীয়া কৰিছে বাকী মই ইমানকৈ ভিডিঅ' কৰিবলৈ পোৱা নাই যিহেতু মই আঁতৰত আছিলোঁ দিব্যদাৰ পৰা ভিডিঅ' কিছুমান লৈ আপোনালোকক দেখুৱাম কিছুমান অংশ আৰু ৰাসলীলা আপোনালোকক অংগ দেখুৱাব নোৱাৰিম যিহেতু মই নাই এতিয়া উপস্থিত মই ইয়াৰ পৰা যদি দিব্যা ক'লে লৈ যায় মই চাই লওঁ একো এটা খুৱাই নাই খাবও লাগিব দিব্যদা আহিলে দিব্যদাৰ লগত গৈ কিবা এটা খাই লওঁ তাৰপিছত আপোনালোকৰ ওচৰলৈ পুনৰ আহিম এয়া চাই দিলোঁ এয়াই হৈ গ'ল বাহিৰৰ সামগ্ৰী দৃশ্যৰ ভিতৰত চলি আছে ৰাস তাৰপিছত অকণমান বাহিৰৰ দৃশ্য দেখাই দিছোঁ চানাৰ পৰা ধৰি চিত্ৰৰ পৰা ধৰি জুমন্দা এইখনেই হৈছে বেনাৰ কাইলৈৰ বিশেষ আকৰ্ষণ আছে সুনীতা কৌশিক ৰাইজে আহিব পাৰে ৰাজগড়লৈ কুৰুৱা বাহিৰ এইখিনি হৈছে বাহিৰৰ দৃশ্য এয়া দিব্যদা আহি গ'ল এইখনে আমাৰ বাহন এতিয়া আমি ইয়াৰ পৰা বিদায় ভৰিলা নেকি এইফালে ৰাস আৰম্ভ হৈলা আমাৰ বিদায় ভৰিলা ক'ত যাম বিদায় দিয়া হ'ল নেকি তেতিয়াহ'লে আমি এতিয়া বেলেগ জেগালৈ গৈছোঁ ৰ'ব তাত লগ পাইছোঁ আপোনালোকক ঘটনা কি জানেনে আচলতে ইয়াৰ পৰা গ'লোঁ 2 কিলোমিটাৰমান গ'লোঁ আমাৰ যি দিব্যদাৰ যিখিনি মানে চেনেলৰ লগৰখিনি আছে সকলোখিনি থৈ গ'ল আকৌ 2 কিলোমিটাৰ পৰা ঘূৰি আহিছোঁ আৰু এতিয়া য'লৈ যাম তাত মই শুনিছোঁ যে তেওঁ সকলো চৰিত্ৰ নাৰীয়ে ৰূপায়ণ কৰিব ঠিক আছে তাৰো কিছু অংশ আপোনালোকক দেখুৱাম ইমান ঠাণ্ডা এনেই নাপায় যে ঘৰত কালি ৰাসৰ যি আমেজ সঁচাই সুকীয়া হাত কঁপি গৈছে তথাপি আপোনালোকক দেখুৱাম বুলি মই সচেষ্ট আৰু আপোনালোকে মোক আদৰি ল'ব বুলি মই আশাবাদী খাই লওঁ এতিয়া ভাগৰ লাগিছে অথনি অহা পাওঁতে কিমান দেৰি হয় ঠিক নাই দিব্যা কেতিয়া যাব তাৰ আগতে খাই লওঁ মই ঘুগুনি খুৱাই দি ডিমৰ বাগলি চাই আছে ডিমটো দিয়ক মোৰ ভাগৰ ঘুগুনি অলপ খাই লওঁ বাকী কিবা হ'লে ৰিক্সটো নিজে ল'ব লাগিব খাই লওঁ বাৰু প্ৰথমে প্ৰিয় বন্ধুবৰ্গ ৰাস চাই আহিলোঁ ৰাস চাই আচলতে তাতে সামৰিব নোৱাৰিলোঁ ভিডিঅ'টো কি হ'ল দিব্যদাৰ লগত অহাই নহ'ল মই বেলেগৰ লগত গাড়ী এখনত আহিলোঁ কাৰণ দিব্যদা মানে তেওঁৰ কোনোবা ভতিজাই কৃষ্ণ আছে তেওঁতো নোচোৱাকৈ নাহে কিন্তু মোৰতো দেৰি হৈ আছিলে কিন্তু মই এনেই খৰ কৰিলোঁ মানুহ বিচাৰি আহিলোঁ যদি দিব্যদা তাৰপাছতে আহিলে তাৰপিছতে ভাল লাগিলে তথাপি কষ্ট হ'ল আচলতে 2:30মান বাজি গ'ল আহোঁতে আকৌ নেক্সট ডে অফিচ থাকে কাৰণে যথেষ্ট দিগদাৰ হয় আৰু বাকী দেখুৱালোঁ আপোনাক উদয়নদাক দেখুৱালোঁ মোহময় অভিনেত্ৰীৰ কিছুমান চৰিত্ৰক দেখুৱাব নোৱাৰিলোঁ আচলতে মই সেইটো মুহূৰ্তত তাত নাথাকিলোঁ মই বেলেগখন ৰাসলৈ গুচি আহিলোঁ যাই কি নহওক যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ উপচাই তুলিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাছফালে দেখিছে ঘৰৰ কাম চলি আছে আজিলৈকে হোৱাই নাই মই দেখিছে টিফিন লৈ আছোঁ যাওঁ গাখীৰটো লৈ আহোঁ আপোনালোকে কিন্তু যিসকলে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ আকৌ লগ পাইছোঁ পুনৰ এটা ভিডিঅ'ত